हेलो फ्रेंड्स अपनी देखि আছে আসাম ইন ইন্ডিয়া টেকনলজি যদি আপনি এই চ্যানেলটো প্ৰথম হয় তেনেহলে এই চ্যানেলটো সাবস্ক্রাইব কৰি লব মই এনেকৈ ভিডিও আপলোড দিয়ে থাকো আজি মই ভিডিওটো লৈ আহিছো কিউটৰ আপ নিজৰ ফটো কেনেকৈ সেট কৰিব পাৰিবা এটোৰ বিষয়ে মই লৈ আহিছো সো মই দেখুৱাম স্টার্ট ফার্স্টত আপনি যাব লাগিব প্লে স্টোৰত সার্চ কৰিব লাগিব দেখাইছো প্লে স্টোৰ ইয়াত ইংলিশ কৰিব লাগিব গ্ৰুৱেল so দেখাইছো প্লে স্টোৰ ইয়াত আপনি সার্চ জিবি ও এই যেটো আহি গৈছে গুগল কিবোর্ড ইয়াত আপনি এটা আপনি ডাউনলোড কৰি লব এটো মোৰ অলৰেডি ডাউনলোড কৰা আছে আপলোড দি আছে মই আপলোড কৰা নাই এটা আপনি ডাউনলোড কৰি লাগিব ইয়াত দেখিব 500 মিলিয়ন ডলাৰ আৰু 4.2 ইয়াৰ ৰেটিং সো কিমান মানুহে ডাউনলোড কৰিছে ইয়াত আপনি দেখাই দিছে ইয়াত কেনে কৈছে ইয়াত দেখাই দিছে পিকচাৰ সেট কৰিব পাৰিব আপুনি সো মই দেখাইছো মোৰ অলৰেডি ডাউনলোড কৰা আছে ইয়াত দেখাইছো মই যে ইয়াত ক্লিক কৰি ইয়াত আপনি দেখি আছে ডেন্স ইয়াত আপনি ক্লিক কৰিব ক্লিক কৰি দেখাব এইবিলাক সো ইয়ৰ যদি নিজৰ পিকচাৰ আপনি সেট কৰিব ইয়াত আপনি প্লাস চিনত ক্লিক কৰিব প্লাস চিনত ক্লিক কৰিলে আপনি সো ইয়াত দেখাব আপনি ফটো সেট কৰিব বিচাৰে কোনবিলাক সো মই এটা ফটো সেট কৰি দেখাইছো সো অলপ টাইম লাগিছে সো দেখাইছো মই সো এটো দেখাইছো মই ইয়াত আপনি ফটোটো ই কৰি লব পাৰে ফটোটো ই কৰি লব পাৰে মই বেছি ইয়াত আপনি ডান মাৰি দিব ইয়াত আপনি এপ্লাই মাৰি দিব বাস হৈ গৈছে এটো হৈ গৈছে মই সো দেখাইছো ইউটিউবত সো মই ইয়াতে দেখাইছো সো ইয়াত আহি গৈছে যি টাইপ কৰিব তো আহি গৈছে ইয়াত সব ভিডিওটো যদি ভাল লাগে লাইক কৰিব আৰু শেয়াৰ কৰিব আৰু যদি কোনো প্ৰবলেম থাকে কমেন্ট বক্সত কমেন্ট জনাব আৰু মই এই সফটওয়্যাৰটো লিংক ডেসক্ৰিপশনত দি দিম এটো আপনি লিংক ডেসক্ৰিপশনৰ পৰা ডাউনলোড কৰি ল'ব পাৰে বন্ধুসকল সো এই ভিডিওটো আজি